তো সেই দোস্ত তো আজি মই যাম মানে আজি হ'ল আপোনালোকৰ 16 তাৰিখ তো এতিয়া মানে আমি যাম হাজক মানে ফেঞ্চিত গৈছিলোঁ মানে সিদিনাই কিন্তু মোৰ কাৰণে মানে লং পেণ্ট নাপালোঁ বাকী মানে চব পাইছোঁ বাকী আম্মা আব্বাৰ নাজিয়া কুহিৰ চবৰে হৈছে কিন্তু মোৰ কাৰণে লং পেণ্ট নাপালোঁ মানে মোৰ চাইজৰ আৰু বাকী চব পাইছোঁ মই তো এটা এটা লং পেণ্ট আনিব যাম আৰু মানে সৰু সুৰা বজাৰ আছে এনেই আৰু ঈদৰ কাৰণে ধৰি লওক মানে সেই আৰু চব্জিৰ তো গাইছ এয়া যাব ওলালোঁ এনে জাষ্ট মানে চিম্পল ড্ৰেছ পিন্ধিছোঁ কাৰণ যিটো মানে ফটকৈ আহিম বেছি কাম নাই মোৰ জাষ্ট লং পেণ্টটো ল'ব লগা আছে আৰু কুহিৰ একযোৰা চেণ্ডেল তো সেইখিনি লৈ কিনে আহিমেই কাৰণ যিটো মানে ফেঞ্চিত মানে কিনিছোঁ চবখিনি বস্তু অলপমান কিনিব আছে সৰু সুৰা তো সেইকাৰণে চিম্পল ড্ৰেছ পিন্ধি ওলাইছোঁ তো এয়া গাড়ী ৰেডি তো এইখন বাৰু আমাৰ নহয় এখন আমাৰ দাৰাছেৰ সৌখন আমাৰ এখন যদি কেনে এখন নিব লাগিব তো গাইছ এনেকুৱা আমি গৈ আছা এয়া বৰ্তমান আমি আইধাপাৰা পাইছোঁ তো যাই আছা আৰু ধুনীয়াকৈ বঢ়িয়াকৈ এনেকুৱাকৈ তো গাইছ এতিয়া আমি হাজো আহি পাইছোঁ এখন দোকানত আহিছোঁ মানে চেণ্ডেল কিনিব মই মন নহয় কুহিৰ তো চাওক বহুত ভিৰ ঈদৰ কাৰণে ৰাস্তাটো আৰু ভিৰ মেইন ৰাস্তাত তো গাইছ এতিয়া আমি মানে হাজোত আছোঁ অলপ মানে ভিতৰৰ জেগা তো মই এখন দোকানত আৰু চাব পাৰে মানে চেণ্ডেল চাই আছে সিহঁতে মই ইয়াতে আছোঁ বাহিৰত তো গাইছ মই ইয়াতে মানে বহি আছোঁ এনে চেণ্ডেল চাই আছে ভিডিঅ' বনাব মানে লাজো লাগে বহুত মানুহ তথাপিও যিখিনি পাৰিছোঁ আপোনালোকক মই দেখাই আছোঁ বৰ্তমান আগলৈ নাই হোৱা সেই আৰু ছোৱালী মানুহৰ বস্তু চাবলৈ বহুত দেৰি লাগে আমাৰে ভাল গাইছ বহুত সোনকালে হ'ল তো গাইছ এয়া মানে বজাৰত অকণমান আহিলোঁ মানে গান হেৰি কৰি আছে সেইকাৰণে মানে মই কপিৰাইট লাগিব বুলি হেৰি কৰি দিছোঁ এয়া চাওক বহুত কালেকশ্যন আছে এইটোৰ কাৰণে তো গাইছ মই এটা চাওঁ এতিয়া বৰ্তমান এটা ৰুমত মানে এইটো স্প্ৰিং মই চাইছোঁ মই মানে স্প্ৰিং মানে অৰ্ডাৰ দিছোঁ আনিছোঁ তো সেই মানে এইটো অলপ ভাল লাগছে আপোনালোকে চাব পাৰে তো সেইকাৰণে এইটো অলপমান চাইছোঁ তো এতিয়া মই মানে এটা কাপোৰটো খোলা ৰ'ব তো চাব পাৰে বহুত মানুহ বহুত কালেকশ্যন আৰু মই স্প্ৰিংটো নল'লোঁ মোৰ তাত মানে এনে সৰু হৈছে তো এতিয়া ঘৰ যাওঁ আৰু গাইছ বজাৰ কৰা মানে হয় নাই এফালে মানে এফটাৰ টাইম পাৰ হৈ গৈছে মুখ চুখ মানে শুকাই গৈছে কেম্পা আহিছে ভোক লাগিছে এতিয়া ক'ৰবাত মানে এফটাৰটো মানে কৰি ল'ব লাগিব টাইম নাই ইয়াত বস্তু বজাৰ কৰা হ'ল আৰু বজাৰকে বজাৰ কৰি বহুত মানে কেম্পা লাগে তো ফাইনেলি মানে বজাৰ কৰা হ'ল এতিয়া ঘৰ যাই আছা তো এয়া চাব পাৰে ৰাতিৰ হাজোৰ পৰিৱেশ এতিয়া ঘৰ যাই আছা গাইছ তো গাইছ ফাইনেলি ঘৰ আহি পালোঁ এয়া চাব পাৰে গাড়ীখন থৈ দিছে ইয়াতে তো গাইছ বজাৰকে বহুত কষ্ট হয় কেম্পা লাগে আছা ইমান কেম্পা লাগছে আৰু আজিতো চবে সদৰ নামাজৰ পঢ়িব যাব লাগিব তো গাইছ কালি তাৰপৰা মানে আহিলোঁ তো ভিডিঅ'টো মানে শেষ কৰা নহ'ল কালি মানে চবেই বজাৰত আছিল বহুত মানে ভাগৰ লাগছে আহি কিনে অলপমান ৰেষ্ট লৈ নামাজ পঢ়িলোঁ তাৰপিছত মই বাগাত দিলোঁ আৰু কি বুজে তো যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ' আহিছে ভাল ভাল ধুনীয়া কণ্টেণ্ট দিবলৈ চেষ্টা কৰিম বাই বাই